পঢ়িছা দেউতা তুমি দে পঢ় গোটেইবিলাক কমপ্লিট হৈছেনে হৈ আছে দে যদি তই ভালকৈ এইবাৰ 90% পাৱ তোক এটা মোবাইল দিম বুজিছ ভালকৈ পঢ় দেই বাবা তোমার দেখো রেজাল্ট তো হয় না আইসে রবা অবিদা এই বাবু বাবুৰ ৰিজাল্ট এটা খবৰ ল'ব আহিলোঁ ঠিক আছে বাকী ৰিজাল্টটো ঠিকেই হ'ল ভাল লাগিছে খবৰটো শুনি আমিও গৌৰৱবোধ কৰিছোঁ তুমি ভাল নাম কৰি আনিছা ঠিকে আছে এইটো লোৱা যাতে হাই ছেকেণ্ডাৰী ইয়াত ৰিজাল্ট লাগিব বাকী পিছলৈ তোমাৰ কি ল'ম বুলি ভাবিছা মই চায়েন্সে ল'ম বুলি ভাবিছোঁ মোৰ ফ্ৰেণ্ডছ কেইজনমানৰ চায়েন্সে ল'ব আমি একেলগে ল'ম ঠিকে আছে চায়েন্সে লোৱা বাৰু কিন্তু যি নোলোৱা কিয় ভালকৈ পঢ়িব লাগিব কাৰণ মেট্ৰিকত হাই ছেকেণ্ডাৰীত আমাৰ ৰিজাল্ট ভাল লাগিব তুমি এইটো ভালদৰে হেৰি কৰিবা আৰু ঠিকেই আছে বাৰু চায়েন্সে লোৱা বাকী কলেজ ক'ত ল'ম বুলি ভাবিছা ঠিকে আছে আলোচনা কৰি লোৱা দেউতাৰ লগত বাকী আমি উঠোৱে নেকি আমি বেলেগ এক জেগাতো যাম মানে আমি হ'ব দিয়ক আৰু হ'ব চাহ তাহ হ'ব এইটো পিছৰ কথা হ'ব দিয়ক ঠিক আছে গধূলি আহি গধূলি আমি সোমাই যাম বাৰু ঠিক আছে দেউতা তুমি যে কৈছিলা মোক 85% ওপৰত পালে এটা মোবাইল ফোন দিম বুলি 85% ওপৰত দিব ন হ'ব দিয়া দিম দিয়া কালি তুমি মোৰ লগত ওলাবা দুই একেলগে গৈ মোবাইলটো লৈ আহিম আগৰখিনি ক্লিয়াৰ হ'ল নে এইখিনি লিখাচোন মই আহি আছোঁ মা ইমান মোক লিখি থৈ দিছি এই মই কোনে লিখি থাকে ফটোকৈ মাৰি সুধি যাওঁ ৰ তই পঢ়ি আছা দেউতা পঢ়ি আছোঁ ৰ'বা দে পঢ় ভালকৈ পঢ়
পঢ়া শুনা নাই নেকি পঢ়িবনি কেতিয়া মানুহ হৈছে বয় চাতি চব পাছ খাই না এই হৈছে দেই চা নতুন মোবাইল লৈছে বোলে চা জিৰ' মোবাইল জিৰ' দহৰ লৈছিল পইচা এই জিতা মাৰি বা বঢ়িয়া মোবাইল লৈছে এই ললো দি আৰু কেম্পাকে এটা নেদেই কৰো এই তোৰ আকৌ নাই গাতে ইউটিউব চিউটিউব এ নাই ৰ পাবজিখন ল নাই আকৌ নাই ৰ মোবাইলটো পাবজিখন ল লৈছো মই পাবজি দি আছো দে দে দি পাবজিখন যদি তই খেলাও নাই এই একদম ভিডিঅ' তাতে মজা ভিডিঅ' তই ৰাতি চাইছো বঢ়িয়া ভিডিঅ' দে দে লৈছো দি লৈ লৈ জেণ্ডাৰটো হ'ল মজা লাগে তই চাই পেলাই মোক ক'ব লাগব তই বঢ়িয়া ভিডিঅ' দিছিলি ই চাইছি ই জানে এইগুলা তোৰ মোবাইল লৈছে যদি এইগিলা নাচা তই এই মজা ভিডিঅ' লৈ গেছি না গেছি গেছি এক ফ্ৰী ফায়াৰ হান দিছে নে দে দে গেছি তই এইবিলাক কি ৰিজাল্ট কৰিলে হা এতিয়া মই বেলেগক কি মোক দেখাম কচোন তোৰ আচলতে মই মোবাইলটো দিবই নালাগিছিল সেইটো কাৰণেতো বেয়া হৈ গৈছে আৰু এতিয়া খুৰাহঁত আহিব মই এতিয়া কি বুলি ক'ম কিমানে মোক ফোন কৰি আছোঁ মই ফোন ৰিচিভ কৰা নাই ফোন চুইচ অফ কৰি থৈ দিছোঁ কি ক'ম মই তেওঁলোকক কচোন তই ইমান সা সুবিধা দিয়াৰ পিছতো যদি এনেকুৱা কৰ কি হ'ব কি লেখান কি কৰিব লাগিছে লেখান কি হৈছে কচোন মোক কি হ'ল এইবিলাক হ'ব দিছোঁ মানে কি হৈছে কওঁ এই কি হৈছে কচোন কওক তই ভালকৈ বহি লৈছোন তই বহি লওঁ তাত তলত বহি লওঁ ভালকৈ কওঁ ভালকৈ কওঁ পৰীক্ষা বহুত বেয়া আছিল আকৌ নদী বেয়া আছিল তোৰ কাম মেট্ৰিকত বহুত ভাল আছিল মই দুইটা হাতৰখন গোটেই শেষ কৰি দিলোঁ তই কৈছ মানুহ পৰীক্ষা বেয়া হ'ব তই সেন্দৰ বেয়া চলি লগ লাগছে মোবাইলটো তোৰ মোবাইলটো এনি টাইম টিপি থাকিবি মই কোৱা নাছিলোঁ সেন্দৰ লগ নালাগিবি সেন্দৰ ভাল চলি নহয়তো মই এতিয়া গম পালোঁ এতিয়া প্ৰথমে বেয়া হ'ব এতিয়া এইবাৰ হ'ব দি এইবাৰ ভাল কৰিবি আৰু দে হ'ব তই কি আৰু মৰা মৰিব লাগি মাৰিটো জন্ম দিছিল নেকি জল ঘৰতো ৰাখ পুৰা ইয়াৰ বোলে অলপ পৰীক্ষা বেয়া হ'ল পৰীক্ষা বেয়া কৰিছি নদীত যাই পেলাই মৰি যাবলৈ চেষ্টা কৰিছিলে মৰিব চেষ্টা কৰিছে তই হ'ব হৈয়ে যায় এনেকুৱা পৰীক্ষা বেয়া হৈছে এনেকুৱা হৈয়ে যায় হ'ব দে যি হ'ল আৰু যি হ'ল সেই কৰক আৰু চলিটো ভালে কৰিব চেষ্টা কৰিছিল এতিয়া ভাগ্যতে নাই এতিয়া এইখিনি পাৰ্চেণ্ট ক'ত পাবহি কিবা এটা কৰিব মই লাগিব বেলেগত কি ক'ম মই এতিয়া কিবা এটা কৰিব লাগিব ইমান সা সুবিধা দিয়া যদি এনেকুৱা কৰিছে তাক কৈছোঁ পেজ দিলোঁ নালাগিব আপুনি এটা কাম কৰক মোবাইলটো ব্যৱস্থা নাই মোবাইল নেদয় মোবাইল ৰাখি থৈ দিম আৰু মোবাইল নাপাব আৰু এনেকৈ ভাঙিব দেখোন মোবাইলটো এটা এক্সট্ৰা টাইম মোবাইলটো লাগে এইটো আপুনি মোবাইলটো মই দিছোঁ ভালকৈ এই ব্যৱহাৰ কৰিব লাগে এই বেয়া বস্তুবিলাক চাই থাকে বেয়া কাম কৰিলে কি হ'ব আজিকালি পাবজি চিনি টাইম পাবজিটো লাগি থাকে বেয়া বেছিলো লগো লাগে তাক কৈছোঁ বহুত দিন আগতে মোবাইলটো বেছি টাইম নাখিবি পঢ়া অৱস্থা হ'ল এতিয়া আকৌ নিদিয়ে ভাল হ'ব দিয়ে আৰু ভালকৈ মনোযোগী কৰিবি আৰু এইবাৰ এই ক আছোঁ দিয়ক আমি তোক ল'ব যা তই যা পঢ়া বুঢ়া ধুই ল'বি যা
যে বুজাব অলপ তাক আৰু আপোনালোকেও কৈ থৈছোঁ ল'ৰা ছোৱালীক পৰীক্ষা ভাল হ'লে মোবাইল নিদিব আৰু মোবাইল আৰু যেতিয়া আপুনি মোবাইল দিয়ে তেতিয়া মানে আপোনাৰ ষ্টুডেণ্ট ছোৱালীটোৱে মানে কি কৰি থাকে মোবাইলটোৰ লগত কি কি বেপাৰ কৰি আছে কি চাই আছে বা কি গেম খেলি আছে সেইবিলাক আপুনি চাব আৰু সেইখিনিৰ পৰা আপুনি নজৰ দিব লাগিব আৰু বাকী মোবাইলটো আজিকালি দিবই লাগিব মোবাইল নহ'লে নচলে আপুনি সেইখিনি সুবিধা কৰিব আৰু বেছি গালি গালাজ নকৰিব ল'ৰা ছোৱালীৰ যদি ৰিজাল্ট বেয়া হয় তাক বুজাব খালি তাক বুজাব আৰু মানে তেওঁ নিজে ডিপ্ৰেশ্যনত ভুগি থাকে তো আপোনালোকে কোৱাৰ পিছত তেওঁ মানে আৰু বেছি ডিপ্ৰেশ্যনত ভুগি যায় তাৰপিছত কিবা বেয়া সিদ্ধান্ত লৈ ল'ব পাৰে থেংক ইউ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব